তাৰ লাইটটো মানে ঈদ খাবলৈ কিবা এটা নামা দিব দেই আমাক জিম কেলে মাৰিছে যদি এই গাড়ীখন খেলিব নোৱাৰে So hi guys, what's up? This is Dipankar and আপোনালোকক স্বাগতম জনাইছো মোৰ নতুন চেনেল Dipankar's vlog. তো এইটো মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ'। এতিয়া মৰ্নিং বাজিছে 7টা। মই উঠিলো আপোনালোকৰ 6টা মানতে উঠিলো। উঠি পেলাই ফ্ৰেছ হ'লো, কিবা এটা খালো। এতিয়া মই যাম জিম আৰু জিমত কি হয় আপোনালোকক মই দেখাম। এতিয়া বেগটো লৈ চিধা যাম মই জিম। বেগ ললো, এতিয়া বাইকৰ চাবি ললো। এতিয়া জিমটো মানে ওচৰত নহয়, অকণমান দূৰ যাব লাগিব। তো সেইকাৰণে বাইকখন লৈ পেলাই যাব লাগিব, অকণমান দূৰ হয় কাৰণে। তো বাইকখন মোৰ এয়া, তো এইখন লৈ পেলাই যাম চিধা জিমলৈ। জিমত গৈ পেলাই কি হয় আপোনালোকক মই দেখাই আছোঁ। আজি আছে একচুৱেলি পুষ্পুল লেগ কৰোঁ মই। আজি আছে আপোনাৰ চেষ্ট, আজি কাজ সোমবাৰ হয়। আজি মই চেষ্ট মাৰিম আৰু ট্ৰাইচেপ মাৰিম। তো বলক আজি ৱৰ্কআউট খেলি খতম কৰি মই পালোহি এতিয়া ঘৰ। এতিয়া গৈ পেলাই মই গা ধুম, গা ধুই পেলাই কিবা এটা খাম। আজি ঈদো আছে, ঈদ খাবলৈ যাবলৈ আছে। আপোনালোকক মই দেখাম ক'ত ক'ত যাম, কি কৰিম। এতিয়া আমি যাম ঈদ খাবলৈ। অথনি আপোনালোকক কৈছোঁ যে ঈদ খাবলৈ যাম বুলি। এতিয়া ক'ত যাম আপোনালোকক দেখাম। লগত গৈছে আমাৰ কালুৱাই মোৰ লগত টি চাৰ্টটো পিন্ধিছে, তাৰ নাই। সঁচাকৈ কালুৱা নে কি কয়? এই হাতত কি হৈ আছে তোৰ? এইটো গোটেই ফাপৰ যে কিলা কয়টো ক'ত চুচৰিলি? আকৌ বনাব নালাগে, হৈ যাব। কাটিও দিছো, এইটো থাকিব হাতত পাপৰ। তেল অকণো কান্দিব পাৰে। কাপোৰটো মোক পিন্ধিছে, ঘৰত তেলো নাই নি তোৰ? হা এক গৰীব বৰা কৰে। পেটটো কিন্তু ওলাই জীৱন নাহিলে। জিমটা কিমান দিন হ'ল? জিমটা দুমাহ। আজিৰ পৰা 4-5 মাহ মান হ'ল জিমটা। পেট একে আছে মানুহটোৰ। 5 কেজি ডাম্বেল। এইটো আমাৰ চেনি কলটো ঈদ খাবলৈ মাতিছিলে। এইটো আমাৰ কেফিটা চেনি কলটো। বাপে কল কিন্তু জিম যায় বোলে পেট কমাব লাগে বোলে। সোমাই দিছে সেইটো জাহাজী কল। এইটো 5 কেজি ডাম্বেল। ভেইন ওলাই গৈছে আৰু জিম গৈ গৈ 5 কেজি ডাম্বেল লাগি ভেইন ওলাই গৈছে বোলে তাই। দেখা দে হয়তো টকা নাই। এই আপাৰ চেষ্ট আকৌ কি হ'ল? নহয় চিলি নহয়, একো নহয়, ভিডিঅ'তে ওলাইছ। এয়া কি আছিলে কৈ দিয়ক। আৰু এইবোৰ কি? এইবোৰ কি বুলি কয়? এইবোৰ ঘৰত বনোৱা নহয় নি? ঘৰত বনোৱা হয়। ৰিভিউ কেনেকুৱা? মজা আছে। এই আমাৰ চিঞৈ খাই হৈ গ'ল খতম। কেবিনে বনোৱা চিঞৈ চবে খালে। খাই কেনেকুৱা পালে চবে? কেনেকুৱা লাগিলে? ভলুকা ভলুকা বঢ়িয়া। 10 on 10। তই আকৌ চাবিটো কেলৈ লৈছিলি? হে বুৰ্বক চালা। যা যা একো নাই, যা যা থাকক। চুলি ৰং কৰি তাই চাপৰি গোটেইজনী ৰং চং কৰি ৰঙা চুলি। স্কুটি কি চাবা আগফালে গৰু মাৰি স্কুটি সোমোৱাই দিলে। এতিয়া আমি ক'ত গৈ আছো? কোনে কি খাব মোক ক? মই পানী খাব পাৰিম। আজি ভাই নতুন ভিডিঅ' আপলোড কৰিব। কিবা এটা খুৱাবতো লাগে। পানী খুৱাই দিম না, ঠাণ্ডা পানী। কি খাবা? এপল পাই এটা খুৱাম। 30 টকা। এপল পাই। ওৱাও 30 টকা। হেটা সবতছে কম দাম। এপল পাই। ওৱাও কাক খাবি? গোটেইকেইটা নে এখন মোক? ইমান কৰি গোটেইকেইটা খালো খাব। এটা নহয়, এটা হ'লে নহ'ব নহয়। নহয় নে? 5টা কিনিব। মই যিখন বাৰ্থডেত খাওঁ এতিয়া কৰো খাওঁ। কি ৰেগে আছিলে? হা কি ৰেগে? কি ৰেগে আছিলে?
এয়া বাৰ্থডে ডেটে উইচ কৰিলে আছে নে মই অনলাইন মই ৰাতিপুৱা কৈ আছো লগত নকওঁ কিমান আছিলে ৰাতিপুৱা জিম মাৰিছিলো যা জিমত যেতিয়া ৱেট লাগি থাকো ন ফ'কাছ কৰিব লাগে বস্তুটো 27 এপ্ৰিল মেন ৱাও 27 এইটো মাথা যদি পঢ়াৰ লগালে ডেট পিক তাকে একেলা আজি এটা হাজি ছেকেণ্ড ডিজত আবালি এটা আমি যাম এখন 7 আহি আছো 7 থাকিবই আৰু হোটেলখন খুলিছে বহিব জাগা নাই ক'ত বহিবি এতিয়া ষ্টাইল বজাৰ পাহংগে এতিয়া আমি বেলেগলৈ যাম ষ্টাইল বজাৰ পৰা ঘূৰি আহি পেলাই আমি যাম খাই দিম ईद पे हो गया भारी सीन ओ तेल नहीं नहीं है हो गल लेकिन ये तेल खत्म तेल खत्म हो गल नहीं हैं তেলা কৈছে শুনিছো না গেটাই কৰিছে বে লাগিব নালাগিছিলে পিছন বৰ বেয়াকে লাগিলে এই গোটেইখন পইচ খতম পৰিয়ে আছে এতিয়া পুৰা টপৰ টপৰ পইচা বলো কি ইছাখন লৈ পেলাই মেকানিক লৈ আহো এটা কৰিব লাগিব পাই নাই তেলা পুৰা কণ্টেণ্ট পাইছো কিন্তু মই গাড়ী তেলৰ পাইপ ফুটাই দিছে হে কেনেকুৱা লাগিছে এতিয়া অলমঙত খুৱাই দিছে বাবা অলমঙত পকত খুৱাই দিলো কিমান এইটো কোৱাটা এইটো অলমং বুলি খাই দিলে যে কোনোবাই থৈ গ'লে ইয়াৰ নেক্সট আজি বুলি অলমং এটা পাইছে কোৱাৰ্টাৰ এটা জিম কেলে মাৰিছে তেনেহ'লে যদি এই গাড়ীখন খেলিব নোৱাৰে আপুনি কেলে গাড়ীখন কেলে তেনেকে উঠাব লাগে হে এই তোমালোক তিনিটা বহি থকাৰ কাৰণে হৈছে লিঅ আগতো উঠাইছে মানুহ দেখিছে যে পিছলে বহি আছো ফটককে উঠাই আমাৰ জিমৰ কথা বাহানা দিলে নহ'ব নহয় আপুনি নাই নাই তোমালোকে এতিয়া ৱেট কমাবলৈ জিম মাৰিছা নে বহাবলৈ বহাবলৈ গেইনিঙত আছো গেইনিঙত কিন আছিলো যে কাৰণে বুজি নাপায় মানুহবিলাকে তই ঠেলিব লাগিব ঠেলিবি নাই মই জোছ দিম দাদা জোচ নহয় ঠেলিব লাগিব নহ'লে থৈ যাম গেলা গোলাঘাটত যাবি কিহত যাওঁ খোজকাঢ়ি যাব লাগিব তই আমাৰ গাড়ী হৈ গ'ল ঠিক এতিয়া কেবিটা কি ক'ব গাড়ী কি হৈছিলে গাড়ী সাধাৰণ বেমাৰ এটা হৈছিলে সাধাৰণ বেমাৰ গোটেই ৰাস্তাত ঠেলিলো আমি গাড়ী ঠেলিলো বহুত টাইম ৰ'লো লগৰ এটাক মাতিলো কি ঠিক কৰি দিলে আহি পেলাই গাড়ীখন অলপ কষ্ট হ'ল আৰু এতিয়া খালি যিটো কামত গৈছিলো সেইটো কাম নহ'লে গৈছিলো খাবলৈ কিবা এটা কিন্তু খোৱা একো নহ'লে আমি গুচি আহিলো বহুত দেৰি হৈ গ'ল সেইকাৰণে আৰু এটা কথা এইবাৰ পৰা ঈদ খাবলৈ কেইটা নামাতিব দেই আমাক কিয় এই গাড়ী এনেকা বেয়া হৈ থাকিলে আমি ঈদ খাবলৈ নাহিম কিন্তু গাড়ী ঠেলিব লগা হৈছে ঈদ খাবলৈ মাতিলে গাড়ী ঠেলিব গ'লে তোমালোকে ঈদ খোৱালৈকেতো প্ৰব্লেম নাছিলে ঈদ খোৱালৈকে প্ৰব্লেম নাছিলে ফুৰাবলৈ নিবলৈ গ'লো গেলা এতিয়া তোমালোকে ফুৰিবলৈ আহিম কোৱাৰ কাৰণে প্ৰব্লেম হ'ল ফুৰিবলৈ আহিম ঈদ খাবলৈ মাতি এইখন কৰিলে কেনে কি বুলি আহিম এটা তেজ ওলাই গ'ল মই এতিয়া তেজ দেখিছানে গোটেই দুখ পালে সুন্দৰ সুন্দৰ লড়কি Wow, very beautiful. Wow, my God. কি হ'ল কি আহিছ কালুৱা চালা তো একেবাৰে ঘৰ গৈ পেলাই কি হ'ল বাকীখিনি মই ক'ম তো আজি ভিডিঅ'টো কৰিছোঁ ইমানতে এণ্ড আপোনালোকে দেখিলে কি হ'ল আজি ঈদত যাওঁতে ঈদ খালোগে কিন্তু অকণমান গাড়ী প্ৰব্লেম হোৱাৰ কাৰণে ফুৰা কৰা নহ'লে গৈছিলোঁ ফুৰিবলৈ আৰু কিবা এটা খাম বুলি কৈছিলোঁ কিন্তু একো খোৱা কৰাও নহ'লে ফুৰাও নহ'লে অকল গাড়ী ঠেলিব লগাই হ'ল ভিডিঅ'টো আপোনালোকে অলৰেডি দেখিলেই মই অলপ আগত আহি ঘৰ পাইছোঁহি আৰু মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম আৰু তেতিয়ালৈকে বাই বাই আৰু ৰ'ব ক'ত যায় ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব